हेलो एभ्रिवान वेलकाम बैक टू माय चैनल। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ স্যান্ডউইচৰ এটা ৰেচিপি, ভেজ গাৰ্লিক মেয়নিজ স্যান্ডউইচ। বিৰাট টেষ্টি হয় খাবলৈ। তেনেহ'লে আহকচোন আমি ৰেচিপিটোলৈ আগবাঢ়োঁ। ইয়াৰ বাবে মই লৈ লৈছোঁ এটা বিলাহী, এটা ডাঙৰ সাইজৰ পিঁয়াজ, দুটা কেপচিকাম আৰু এটা কেঁচা জলকীয়া। এতিয়া এইখিনি মই ভালকৈ চপ কৰি ল'ম। আপোনালোকৰ ওচৰত যদি এনেকুৱা চপাৰ নাই তেতিয়াহ'লে কোনো কথা নাই, আপোনালোকে সৰু সৰুকৈ এনেদৰে কুটি ল'ব পাৰে, কিন্তু চপাৰটো থাকিলে অকণমান সুবিধা হয়। এতিয়া আনফালে মই কেৰাহী এটা পাতি ল'লোঁ। কেৰাহীটোত মই অকণমান তেল দি দিলোঁ। ইয়াত মই ৰিফাইন তেলেই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ৰিফাইনৰ সলনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে। এতিয়া প্ৰথমতে মই গোমধান অকণমান ফ্ৰাই কৰি লৈছোঁ। ইয়াত মই গোমধান বেছি লোৱা নাই। ইয়াত মোৰ গোমধানখিনি একেবাৰে কোমলীয়া আছিল বাবে মই ফ্ৰাই কৰি ল'লোঁ আৰু বইল কৰি লোৱা নাই। এতিয়া গোমধানখিনি অকণমান ছাইড কৰি পেলাই নহৰু ইয়াত দি দিলোঁ। সৰু সৰুকৈ কাটি লৈছিলোঁ মই নহৰুখিনি গল্ডেন ব্ৰাউন হোৱালৈকে মই ভাজি ল'ম। এয়া মোৰ নহৰুখিনি ভালদৰে গল্ডেন ব্ৰাউন হৈ গ'ল। তাৰপিছত ইয়াত মই চপ কৰি লোৱা পিঁয়াজ, বিলাহী, কেপচিকাম আৰু লগতে অথনি ফ্ৰাই কৰি লোৱা গোমধানকেইটাও দি দিলোঁ। এতিয়া ইয়াত দিম সোৱাদ অনুসৰি নিমখ। এইখিনি বেছি ভাজি থাকিব নালাগে, অলপমান ক্ৰাঞ্চি হৈ থাকিলেই ভাল লাগে। তাৰপিছত ইয়াত দিম আধা চামুচৰ সমান জালুকৰ গুড়ি। এইখিনি 2 মিনিটমান ভজাৰ পিছত মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া মই গেছৰ ফ্লেমটো অফ কৰি পেলাই এটা বাতিত কাঢ়ি ল'লোঁ আৰু অকণমান ঠাণ্ডা হোৱাৰ পিছত ইয়াত মই মেয়নিজখিনি দি দিম। এয়া অকণমান ঠাণ্ডা হ'ল, মই ইয়াত মেয়নিজ দি দিলোঁ। মই ইয়াত 2 চামুচৰ সমান মেয়নিজ দি দিছোঁ। আপোনালোকে মেয়নিজৰ পৰিমাণটো নিজৰ সোৱাদ অনুসৰি কম বেছি কৰিব পাৰে। এতিয়া এইখিনি মিক্স কৰি ল'লোঁ ভালদৰে। এতিয়া মই 2খন ব্ৰেড লৈ লৈছোঁ আৰু এখন ব্ৰেডত মই এচামুচ টমেটো চচ ভালদৰে সানি ল'ম। আপোনালোকে এই টমেটো চচৰ সলনি কিবা গ্ৰীণ চাটনিও দিব পাৰে। এখন ব্ৰেডত মই টমেটো চচ সানি ল'লোঁ আৰু আনখন ব্ৰেডত মই মেয়নিজ সানি থোৱা ভেজিছখিনি ভালদৰে দি দিলোঁ। আপোনালোকে এইখিনি ভালদৰে মিলাই ল'ব। তাৰপিছত এখনৰ ওপৰত এখন ভালদৰে জাপি দিলোঁ আৰু এনেদৰে মই আনকেইখনো ৰেডি কৰি ল'ম। এতিয়া টাৱা এখন পাতি পেলাই তাত মই অকণমান বাটাৰ দি দিলোঁ। বাটাৰকণ দিয়াৰ পিছত বনাই লোৱা ব্ৰেডটো দি দিলোঁ। বাটাৰকণত ব্ৰেডটো ভালদৰে ঘঁহি ল'ব। তাৰপিছত লাহেকৈ অকণমান সময়ৰ পিছত উলটিয়াই দিব। 2 মিনিটমান সেকাৰ পিছত উলটিয়াই দিলেই হ'ল, কিন্তু গেছটো একেবাৰে চিমত ৰাখিব। আৰু যেতিয়া দুইটা ছাইড এনেদৰে ৰঙচুৱা পৰিব তেতিয়া ব্ৰেডখন নমাই ল'ব আৰু লগে লগে এনেদৰে কাটি দিব। গৰমে গৰমে কাটিবলৈ অকণমান সুবিধা হয়, সেইকাৰণে আপোনালোকে গৰমে গৰমে কাটি ল'ব। আগৰ ব্ৰেডখনৰ দৰে আন বাকীবোৰ ব্ৰেডো মই ভালদৰে বাটাৰত সেকি লৈছোঁ আৰু 2 মিনিটমান হোৱাৰ পিছতে এইখনো ভালদৰে লুটিয়াই ল'লোঁ। এই চেণ্ডউইচটো খাবলৈ বিৰাটেই বেছি টেষ্টি হয়। আপোনালোকে এনেদৰে ল'ৰা ছোৱালী টিফিনত দিব পাৰে বা ব্ৰেকফাষ্টতো খাব পাৰে। এয়া মোৰ এইখন ব্ৰেডো ৰেডি হৈ গ'ল। মই এতিয়া গৰমে গৰমে এইখন কাটি লৈছোঁ আৰু এই দেখিছেনে কি ধুনীয়া লাগিছে দেখিবলৈ। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।